কবি নীলমণি ফুকনে 19 বছৰৰ আগতেই এখন চিঠি লিখি সাংবাদিক নিত্য বৰাক দিছিল। কবিয়ে কৈছিল মৃত্যু হোৱাৰ পাছত চিঠিখন খুলিবলৈ। চিঠিখনৰ ওপৰত লিখিও গৈছিল বিশ্বাস ৰাখিবা বুলি। সাংবাদিক নিত্য বৰায়ো অতি সযতনে চিঠিখন ৰাখি থৈছে। মঙলবাৰে চিঠিখন খোলাৰ কথা আছিল যদিও 30 জানুৱাৰী তাৰিখে নীলমণি ফুকনৰ শ্ৰাদ্ধৰ পূৰ্বে কবিয়ে লিখি থৈ যোৱা বন্ধ খাম নুখুলিবলৈ অনুৰোধ কৰে কবিৰ পত্নীসহ পৰিয়ালৰ সদস্যই। ইয়াৰ পাছতে এতিয়া বিভিন্নজনে কবিয়ে লিখি থৈ যোৱা চিঠিখন ৰাজহুৱা নকৰাৰ পক্ষে মাত মাতিছে। বহুতে সন্দেহ কৰিছে যে কবিৰ বিৰুদ্ধে 70 দশকত ষড়যন্ত্ৰ কৰাসকলৰ নাম হয়তো চিঠিখনত লিখি যাব পাৰে। কবিয়ে যদি কাৰোবাৰ নাম লিখা থাকে তেন্তে সেইটো বিতৰ্কৰ মাজলৈ আহি পৰিব বুলি উল্লেখ কৰি ৰাজহুৱা নকৰাটো বিচাৰিছে বহুতে। এই সন্দৰ্ভত সামাজিক মাধ্যমত সাংবাদিক তথা লিখক বুলন কুমাৰ শইকীয়াই এই চিঠিখন ৰাজহুৱা নকৰিলে অসৎ মানুহক সুৰক্ষা দিয়া হ'ব বুলি উল্লেখ কৰি এনেদৰে লিখিছে। অসৎ মানুহৰ সুৰক্ষা। ফ্ৰেডৰিক গাৰ্চিয়া লৰ্কা আছিল স্পেনিছ গৃহযুদ্ধৰ প্ৰথম বলি। লৰ্কাক ফ্ৰেংকো বাহিনীয়ে হত্যা কৰিছিল দুটা কাৰণত: 1. কমিউনিষ্টৰ সন্দেহত, 2. সালভাডৰ ডালিৰ সৈতে থকা সমকামী সম্পৰ্ক ৰক্ষণশীল সমাজৰ ভাবুকি হিচাপে গণ্য কৰি। লৰ্কা অজৰ অমৰ হৈ ৰ'ল আৰু ফ্ৰেংকো আজিও ঘৃণিত এক নাম। কবিৰ শাৰীৰিকভাৱেই হওক বৌদ্ধিকভাৱেই হওক হত্যা কৰা সমাজ সদায় ঘৃণিত হৈ ৰ'ব। সেয়ে আমি কবি ৰঞ্জনৰ এনকাউণ্টাৰত ৰাষ্ট্ৰক গালি পাৰোঁ বৰশাস্তিৰ গ্ৰেপ্তাৰত। অসৎ মানুহে সুৰক্ষা পোৱা উচিত নে? কথাষাৰ মনলৈ আহিছে নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিখন মুকলি কৰা নকৰাক প্ৰসংগক লৈ। সহজতে ক'বলৈ গ'লে অসমত এতিয়া অসতক সুৰক্ষা দিয়াৰ প্ৰতিযোগিতা চলিছে। কি ৰাজনীতি, কি সাহিত্য। অসতক সুৰক্ষা দিয়াৰ এনে যুক্তিবাদীসকলে যেতিয়া কবিতাৰ দৰে ধাৰাল মাধ্যম এটাটো দখল দিবলৈ যায় তেতিয়া কি হয় জানেনে? এইবাৰ আলোচনীখনে 30ৰ তলৰ বয়সৰ কবিৰ কবিতা ছপাইছে। যি যৌৱন প্ৰতিবাদ আৰু বিদ্ৰোহৰ বাবে, যি যৌৱন প্ৰথাগত ধ্যান ধাৰণা ভংগৰ বাবে, সেই যৌৱন কিমান ভয়াত্ম আৰু শংকাকুল সেই কবিতাখিনি পঢ়িলেই বুজিব। সেই অসতক সুৰক্ষা দিয়া প্ৰবক্তাসকল, কাবৌ কৰিছোঁ, অসতক সুৰক্ষা দিবলৈ গৈ উত্তৰ প্ৰজন্মৰ বাবে এনে এখন সমাজ নগঢ়িব। অমিতাভ ফুকন তথা পিতৃৰ গালি খাই মোমাইদেৱে উপহাৰ দিয়া নৰ্থ ষ্টাৰ জোতা পায়ো উভতাই দিয়া কবি পুত্ৰ প্ৰবল স্পষ্টবাদী জ্যেষ্ঠ সাংবাদিক নিত্য বৰা ডাঙৰীয়া, আপোনালোকক কৈছোঁ, নীলমণি ফুকনক বৌদ্ধিকভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰৰ সেই পত্ৰ যদি ফাদিল নকৰে তেন্তে আপোনালোকৰ নাম অসতক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সদায় প্ৰথম শাৰীত থাকিব।